এই সংসাৰৰ আটাইতকৈ ডাঙৰ পাপটো কি? কোনোবাই ক'ব অসত্য কথা কোৱা, কোনোবাই ক'ব প্ৰবঞ্চনা, ছলনা কৰা, আৰু কোনোবাই ক'ব লোভী আৰু লালচী। এই সংসাৰৰ আটাইতকৈ ডাঙৰ পাপটোৱেই হ'ল নাৰীক অসন্মান কৰাটো, নাৰীৰ লগত বেয়া ব্যৱহাৰ কৰাটো। কিয়নো এই অপৰাধৰ পৰা কেৱল নাৰীকেই নহয়, তাৰ শৰীৰ আৰু তাৰ আত্মা পৰ্যন্তলৈকে প্ৰহাৰ কৰি আঘাত জন্মায়। প্ৰশ্নটো তেতিয়াই উদয় হয়, যোনে অপৰাধ কৰিছে তাক শাস্তি দিব লাগে। কোনোবাই ক'ব শাৰীৰিক পীড়া দিয়ক, কোনোবাই ক'ব তাক মানসিক শাস্তি দিয়ক। কিন্তু অপৰাধ বুলি শাস্তি দিয়াৰ আগতেই মূল ঘটনাটোক জানি লোৱাই অতি আৱশ্যক যে আচল অপৰাধজন কোন। এতিয়া আপুনিতো ক'ব, সেইটোনো সহজ কথা, সেইজন পুৰুষেই এগৰাকী নাৰীৰ সন্মান বঢ়ায়। কিন্তু এই কথাটো সম্পূৰ্ণ সত্যনে? নিজৰ সন্মান হেৰুওৱাৰ বাবে কেতিয়াবা কেৱল নাৰীয়েই তাৰ অপৰাধীৰ ভাগিদাৰ নহয়। ভাবি চাওক, সন্মান হেৰুওৱাৰ পৰা বাচিবলৈ সৰ্বপ্ৰথমে আমি সন্মানৰ সীমালৈ দৃষ্টি নিক্ষেপ কৰিব লাগিব। যদি কোনোবাই আপোনাৰ সন্মানত হাত দিবলৈ চেষ্টা কৰে বা আপোনাৰ সন্মানৰ সীমাক পাৰ কৰি সোমাবলৈ বিচাৰে, তেন্তে তেওঁ সেই ঠাইতে অৱৰোধ কৰিবলৈ শিকক, হিম্মত কৰক। তেতিয়া কোনোবা পুৰুষে আপোনাৰ সন্মানত দাগ লগোৱাৰ কথা কোনোদিনেই নেভাবিব। কিয়নো নাৰী এগৰাকী জননী হয়, এগৰাকী জন্মদাত্ৰী হয়। তেন্তে কিয় ইমান নিজকে দুৰ্বল অনুভৱ কৰিব লাগেনো? মই আজি সৌ গৌৰৱেৰে কৈছো, নাৰী শক্তি সৰ্বশক্তিমান।